কোনে মাৰিলে বাহুবলী? তই কোনো ফটো পোৱা নাই? মোবাইল চোবাইল পৰি যোৱাৰ চান্স আছে। নমস্কাৰ বন্ধুসকল। ৰাতিপুৱাই দৌৰ মাৰিবলৈ আহি গ'লোঁ। মই মানে ফিল্ডলৈ যোৱা ৰাস্তাটো ইমান ভাল নহয়। এই চাওকচোন কিমান বেয়া হৈ আছে। এতিয়া মানে মই চেণ্ডেল খুলি লৈ পৰিছিলোঁ অলপ। এইফালে কালি জন্মাষ্টমী আছিলে, কিৰণে ঘৰত পাতিছিলে চাগে জন্মাষ্টমীটো কল লৈ আহিছে ল'ৰাখিনিৰ কাৰণে। দেখুৱাই দিয়ে আকৌ কলটো। পাৰ্টি নাই, এইটো মোৰ মোবাইল নহয়, বেলেগৰ মোবাইলত বনাই আছোঁ। এইফালে মৌচুমে পানী লৈ আহিছে, হয় নাই মৌচুম? বৈ গম পাইছে আমাৰ ফিল্ডখন বানপানী হোৱা জেগা। এতিয়া মানে পানী নাইকিয়া হৈছে, মানে ল'ৰাখিনি আহিছে কষ্ট কৰিব যথেষ্ট অসম পুলিচৰ কাৰণে। ছমাহ আলিত দৌৰ মাৰে আৰু ছমাহ ফিল্ডত দৌৰ মাৰা হয়। চাওঁ আগন্তুক আহি আছে অসম পুলিচ কিমানখিনি উন্নতি কৰিব পাৰে ল'ৰাবিলাকে। তাৰপিছত ময়ো এজন, কি হয় চাওঁ। পাছ কৰিলেতো আপোনালোকে গমটো পাবই, আশীৰ্বাদ কৰিব আৰু। তো ফাইনেলি ফিল্ড পাই গ'লোহি। অলপ দিন আগতে চফা কৰি থৈছে সিহঁতি ছাইডটো। মানে পৰিস্থিতিটো এইটো, মানে পৰিস্থিতি এইটো, ইফালে তাততো পানী, ইয়াততো পানী, তো আহি ইয়াত জোতা পিন্ধিবলগীয়া হৈছে মানে মোহাৰিলৈ। দেৱৰটো মোহাৰি লওক একবাৰ। বেয়া কথা নকবি। শুনিবলগীয়া হৈছে ন, বেয়া কথা আমাৰতো হৈ যাব, হ'বই আমাৰতো। এয়া ফাইনেলি আমাৰ ল'ৰাবিলাকে দৌৰ মাৰিবলৈ আৰম্ভ কৰি গৈছে। টাইম চোৱা দায়িত্বটো মোৰ। এইবিলাকে আৰু কষ্ট কৰি আছে, কি হয় 1 2 3 4 দেখিছেই। চবৰে সপোন এটা আছে, পূৰ কৰিব পাৰে নে নোৱাৰে এতিয়া। কিয়ন আমাৰ এজনে বহুত ধুনীয়া ৰানিং কৰে। আৰু নেক্সট আহি আছে এজন পৱন পুত্ৰ হনুমান। আপোনালোকে ইহঁতৰ ভিডিঅ'বিলাক চাব, মই দি থাকিম ইউটিউবত। এজন আছিলে 85 কিলো আছিলে, এতিয়া 65 কিলো হ'ল দৌৰ মাৰি। গাটো গৰম উঠাই আছে, এয়া চব। সেইটো আমাৰ কিৰণে স্প্ৰিংটো মাৰি লৈছে, অলপ সমাপ্ত হৈ গ'ল। আমাৰ প্ৰেক্টিচ কৰি হৈ গ'ল, এতিয়া যাবলৈ ওলালোঁ। চব ওলাইছে ল'ৰাবিলাক।
ৰ'দটো পৰিছে এইফালে দেখিছেই ল'ৰাবিলাক এইফালে আছে কেইজনমান তো এতিয়া এইফালে চক এইফালে আমাৰ পানী গোটেই যোৱা ৰাস্তাত এইবিলাক গোটেই পানী মোবাইলো পৰি যাব পাৰে। তো এইটো হৈছে আমাৰ নেশ্যনেল হাইৱে ফিল্ডলৈ যোৱা কৈছোঁ দেখোন আমাৰ ইয়াত বানপানী হয় ছমাহ ফিট মোবাইল পৰি যোৱা চান্স আছে। বল 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 বাহুবলী কি কাৰণে মাৰিলে কৈ দেচোন এতিয়া উত্তৰটো বাহুবলী কি কাৰণে মাৰিলে ভাতা দিয়া তই মাৰিলি তই মাৰিছিলি তই মাৰিছিলি নাই সঁচা কথা তই মাৰিছিলি কোনে মাৰিলে বাহুবলী তই কোনো কটক পোৱা নাই গাঁৱৰ কটক পাই যাম চাই লওক কিমান ধুনীয়া ডেকা বা এটা